হ্যাপি দিৱালী এভৰিৱান। সকলোকে মোৰ ফালৰ পৰা দিৱালীৰ হিয়াৰ পৰা শুভকামনা থাকিলে। আশা কৰোঁ সকলোৰে ভাল হওক, ভালেই থাকক। প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি দিৱালী পালন কৰিলোঁ। বিয়াৰ পিছত মোৰ এয়া ছেকেণ্ড টাইম হৈছে। যোৱা বছৰটো বৰষুণৰ কাৰণে পালিবই নোৱাৰিলোঁ, তাকেই ভাবিলোঁ এই বছৰ অলপ ভালকৈ পালোঁ। তো সেইটোকে বুলি ঘৰখন অলপ পোহৰাই কেনেকৈ তুলিব পাৰোঁ সেইটোৱে চেষ্টা কৰিলোঁ হাজবেণ্ড আৰু মই। তেখেতৰ অলপ কষ্ট হৈছে বাৰু, মই তেখেতক হেল্প কৰিলোঁ অলপ LED লাইট জ্বলোৱাত বা অলপ পৰিষ্কাৰ কৰা তেনেকৈ। আৰু এতিয়া মা আৰু মই চাকি জ্বলোৱাত ব্যস্ত। ওচৰৰে কণ মাইনা দুজনীও আহিছে, সিহঁতো মোৰ লগত এনেই আৰু খেলি থাকে তেনেকেই আৰু। তো ঘৰখন কেনেকুৱা লাগিছে জনাব এবাৰ আপোনালোকে। দিৱালী অহাৰ লগে লগে সকলোৰে ভাল লাগে মনটো, এটা জাক জমকৰ পৰিৱেশ হৈ যায়। কিন্তু মোৰ সকলোতকৈ ভাল পোৱা উৎসৱটোৱে হৈছে দিৱালী। বহুত বেছি ভাল পাওঁ মই দিৱালী, বহুত বেছি জাক জমক হয়। এখন সজাই তুলি ছোৱালীৰ সময়তো তেনেকৈয়ে আছিলোঁ। আজি চাগে মোৰ ঘৰত বহুত মিছ কৰিছোঁ ঘৰৰ মানুহে। তো এতিয়াও মোৰ এখন ঘৰতো মই অলপ চেষ্টা কৰিছোঁ ভালকৈ তুলিব। তো হাজবেণ্ডেও মোৰ লগত বহুত সহায় জনাইছে মোক এইবিলাকত। তেখেতো বহুত ছাপৰ্টিভ হয় এইবিলাকত, তেখেতেও ভাল পায় ময়ো ভাল পাওঁ। তো দুয়োটাই চেষ্টা কৰিছোঁ আৰু। তেখেত মোৰ হৈছে চাচুমা বুলি ক'লে ভুল হ'ব, মোৰ নিজৰ মাৰ দৰে, মোক বহুত বেছি মৰম কৰে। তো তেখেতক আজি সুধিছিলোঁ দিৱালীত কেনেকুৱা লাগিছে তেখেতক। আজি মোৰ ঘৰখন নতুন ৰূপত সজাইছোঁ। ল'ৰা বোৱাৰী ঘৰতে আছে, আটাইকেইজন আমি ঘৰতে থাকি এটা উৎসৱ পালন কৰিছোঁ। সেইকাৰণে ভালেই লাগিছে। ভাল লাগিছে? ঠিক আছে, ভাল লাগিলে আপোনাৰ ফিলিংটো শ্বেয়াৰ কৰাৰ কাৰণে ধন্যবাদ। হেপী দিৱালী। চেম টু ইউ। অলপ দিৱালী বুলি ফূৰ্তি। তো হাজবেণ্ডে আনিছিলে সঁচালি, তেখেতে এতিয়া ওচৰৰ সৰু সৰু বাচ্ছাবিলাকৰ লগত ফুটাইছে। কেইটামান শ্বৰ্টছো আনিছিলে, তো তাকেই জ্বলাইছে। I wish everyone a very happy and safe Diwali. Thank you. থেংক ইউ। দিৱালী বুলি এবাৰ ওলাই আহিলোঁ বাছৰ লগত টাউনখনলৈ, চালোঁ এবাৰ কেনেকুৱা লাগিছে। ইমান যে ধুনীয়া লাগিছে নহয় নক'ব আৰু। ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ। সকলোফালে লাইটে লাইট, ইমান জাক জমকাই তুলিছে নহয়, তাকে ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ। ওলাই অহাৰ পিছত যদি একাপ চাহ খাই নাযাওঁ তো ভালেই নালাগে মনটো। তো আমি সদায় ইয়াতে কাটিং চাই খাব আহোঁ, তো আজিও আহিলোঁ। মই কচুৰি চাট এটাও ল'লোঁ ইয়াতে, যিহেতু এইখন মাৰোৱাৰী হোটেল হয়। তো মাৰোৱাৰী এইবিলাক ডিছ বহুত ধুনীয়া বনায় ইয়াতে, খাই বহুত বেছি টেষ্টি হয়। আৰু তেখেতে মিঠাই ল'লে আৰু কাটিং চাই আমি দুটা ল'লোঁ, তো এনেকৈ খাই দিলোঁ আৰু। এয়া শুনিছেনে, হোটেলৰ আগফালে পতাকা ফুটাই আছে, লগতেই দেখাই আছোঁ মই আপোনালোকক। চাহ খোৱা হৈ গ'ল আৰু বেছি দেৰি নকৰি আমি ঘৰলৈ উভতিলোঁ। যিহেতু এতিয়া ৱৰ্ল্ড কাপ চলি আছে আৰু আজি ইণ্ডিয়া আৰু নেদাৰলেণ্ডৰ খেল হৈ আছিলে,
আহোঁতে দেখিলোঁ যে বিশ্বনাথ চাৰিআলি টাউন কমিটিয়ে আজি ধুনীয়া ৱৰ্ল্ড কাপ এটা বনাই তো পৰ্দাত খেল দেখাই আছে। তো তাকে ভাবিলোঁ মই যাওঁতে দেখাই দিম এইটো। One condition, but only if you have waste. ঘৰ পালোঁ আমি, আকৌ মাৰ লগত আমি কলগছ ফুটালোঁ। তো এনেকৈয়ে আমাৰ দিৱালী পাৰ হ'ল। আশা কৰোঁ সকলোৰে ভালে যাব এবাৰ দিৱালী। Thank you everyone and like and subscribe and share my video. Happy Diwali! Happy Diwali! Bagus, sudah dulu.